নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হৈছে দীপাৱলী পোহৰৰ উৎসৱ আৰু মোৰ ফালৰ পৰা আপোনালোকক দীপাৱলীৰ শুভেচ্ছা যাচিলোঁ। আৰু এইফালে গধূলি জ্বলাবৰ বাবে যা-যোগাৰ কৰি থকা হৈছে আৰু এইফালে এইবিলাক আনিছে দেউতাই আৰু এয়া হৈছে পানীৰে জ্বলা চাকি। আৰু এইফালে দেউতাই আনিছে ফুলজাৰি ফটকা। আৰু এইফালে চাকি জ্বলালোঁ, গধূলিয়ে হৈ গ'ল। আৰু এবাৰ আমাৰ ঘৰৰ পৰিৱেশটো চাওকচোন। আৰু এয়া দেউতাই পুতিছিলে কলগছ, ইয়াতেও চাকি দিলোঁ। আৰু আমি এতিয়া মন্দিৰলৈ যাম। আমাৰ ওচৰতে কালী পূজা কৰা হয়, প্ৰত্যেক বছৰে কৰে আৰু আমি প্ৰত্যেক বছৰে যাওঁ। আৰু এইফালে দেখিছে মন্দিৰ যাবলৈ ৰেডি হৈ গ'লো, এতিয়া যাম। আৰু এইফালে মই এনেকৈ প্ৰসাদ লৈ লৈছোঁ আৰু এইটো মা। আৰু এইফালে মন্দিৰ আহি পাই গ'লো। আৰু এইফালে পূজা আৰম্ভ হৈছে আৰু আপোনালোকক গোটেই পৰিৱেশটো দেখাই দিছোঁ। আৰু আমি আহিছোঁ এইফালে কৰবী, ৰজি, বিহু, মা আৰু বৌ। আৰু এইফালে মন্দিৰৰ পৰা আহি পাই গ'লো আৰু দেউতাই আনি থৈ দিছে চিংৰা আৰু মিঠাই। আৰু এইফালে প্ৰসাদ খাবলৈ মাতিলোঁ ৰজি আৰু ভণ্টিক। আৰু প্ৰত্যেক বছৰে দেউতাই এনেকৈ দীপাৱলী বুলি মিঠাই আনে। হাই গাইজ, আজি হৈছে নেক্সট ডে আৰু কালি ভিডিঅ' কৰা নহ'ল কাৰণ কিনো দেখাম আৰু এতিয়া খাবলৈ লৈছোঁ চাহ। আৰু এইফালে হৈছে মা। আৰু এইফালে সন্ধিয়া হৈ গ'ল, চাকি জ্বলালোঁ আৰু এইফালে ময়ো ৰেডি হৈ গ'লোঁ। আৰু আজিৰ ভিডিঅ'টো এইখিনিয়ে আছে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এয়া ফটো কেইখনমান দিছোঁ দীপাৱলী উপলক্ষে উঠা।